নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ মই কৈছে বিকাশ ডায়েৰী। চাওক, আজি অসমত হৈচৈ লাগিছে। হৈচৈটো কোনে লাগিছে যে অসমৰ পৰা এজনী কোটিটকীয়া বোৱাৰী পলাই গৈছে আৰু তাৰ পিছতে অসমত হৈচৈ লগা আৰম্ভ হৈছে। কিন্তু চুমি বৰা কিয় পলাই গৈছে আপোনালোকে বাৰু গম পায়নে? কাৰণ চুমি বৰাই হেনো ৰাইজৰ কষ্টোপাৰ্জিত টকা খাইছে আৰু কষ্টোপাৰ্জিত টকা খাই এখন কোটিটকীয়া বিয়া পাতিছে। চুমি বৰাই আচলতে যেতিয়া কোটিটকীয়া বিয়াখন পাতিছিলে তেতিয়া ৰাইজে তেওঁক আচলতে প্ৰশ্ন নকৰা নহয় যে চুমি বৰাই এজনী ডেন্সাৰ হৈ, এজনী সাধাৰণ আচলতে ডেন্সাৰ হৈ ইমান টকা ক'ত পালে। কিন্তু ৰাইজে সেই সময়ত কোনো উত্তৰ নাপালে। আৰু যেতিয়াই ৰাইজে এতিয়া উত্তৰ পালে যে চুমিয়ে সঁচাকৈ ৰাইজৰ পইচা খাইছিলে, এতিয়া ৰাইজে আচলতে বুজি পাইছে যে চুমি বৰাই কেনেকৈ এখন কোটিটকীয়া বিয়া পতাটো তেওঁৰ বাবে সম্ভৱ হৈছিলে। চাওক, চুমি বৰাই টকা খাইছেনে নাই, যে তেওঁ ৰাইজৰ টকা খাই তেওঁ বিয়াখন পাতিছেনে নাই, সেই কথা কিন্তু এতিয়াও স্পষ্ট নহয়। যদিহে চুমি বৰাই সঁচাকৈ ৰাইজৰ আচলতে কষ্টোপাৰ্জিত ধন খাই বিয়াখন পাতিছে, ৰাইজৰ খাও কিন্তু এদিন লাগিব। আৰু ৰাইজৰ যদি খাও লাগে তেতিয়াহ'লে চুমি বৰাৰ যুগ্ম জীৱন কিন্তু ইমান সহজ হৈ নুঠিব। সেইটো কথা 100% চিয়'ৰ। মানে আমাৰ অসমৰ মানুহবোৰ কিছুমান ইমানেই সহজ লোভত থাকে, সহজ লোভ বনাই আচলতে সহজলভ্য ধন টকা উপাৰ্জন কৰিম বুলি থাকে যে তেওঁলোকে যদি কয় কোনোবাই যে আপুনি 100 টকা ইনভেষ্ট কৰক, আপোনাক মই 1000 টকা দিম, আৰু সেই কথাত আচলতে ভুল গৈ মানুহে নিজৰ কষ্টোপাৰ্জিত টকাকেইটা হেৰুৱাবলগীয়া হয়। কিন্তু সেইখিনি মানুহ ইমান অকৰা নহয়, তেওঁলোকে জানি বুজি ভুল কৰে। আৰু জানি বুজি ভুল কৰাৰ পিছত এতিয়া মূৰে কপালে হাত দি বহি আছে যে মোক কিয় ইমান টকা তাত ইনভেষ্ট কৰিব লাগে। সেইখিনি টকা যদি আপুনি সোণ অকণ কিনি থ'লেহেঁতেন, নহ'বা আপোনাৰ ওচৰতে থকা যদি মাটি অকণ কিনি থ'লেহেঁতেন, আপোনাৰ সেইটো পইচা আজি এনেই নাযায়। কিন্তু যদিহে আপোনালোকে 500 টকাত 1000 টকা পাম বুলি ইনভেষ্ট কৰিছিলে, সেইখিনি আপোনাৰ আজি টকা এনেই গ'ল। কিন্তু সেইখিনি কথা মানুহে জানি বুজিও ভুল কৰে। সেইটোৱে আচলতে এটা অসমীয়া মানুহখিনি ডাঙৰ ভুল। আৰু এইবিলাক কথা হৈ আছে, কোন দোষী কোন নিৰ্দোষী সেইবিলাক আমি নাজানো, সেইবিলাক আচলতে আৰক্ষীয়ে বিচাৰ কৰিব। কিন্তু যদিহে চুমি বৰাই সঁচাকৈ ৰাইজৰ পইচা খাইছে, কিন্তু চুমি বৰাই ইমান এটা ভাল কাম কৰা নাই, ৰাইজৰ খাও কিন্তু বহুত বেয়াকৈ লাগিব। সেইবাবে মই আপোনালোকক কওঁ, যদি আপোনালোকৰ আচলতে কষ্টোপাৰ্জিত কেইটামান টকা আছে, তেতিয়াহ'লে আপোনালোকে বেংকত গৈ সোণ অকণমান কিনি বেংকতে ৰাখক, আপোনালোকৰ লাভ হ'ব। কিন্তু কোনোবাই 500 টকাত 1000 টকা দিম বুলি ক'লে সেইবিলাক কথাত আপোনালোকে ভুল নাযাব, নহ'বা আপোনাৰ কষ্টোপাৰ্জিত টকাকেইটা আপোনাৰ এনেই গুচি যাব। চ' নেক্সট বাৰ য'তে ত'তে আপোনালোকে আপোনাৰ কষ্টোপাৰ্জিত টকাকেইটা ইনভেষ্ট নকৰিব। বাৰ বাৰ আপোনালোকে ভাবি চাব যে ইয়াত আমি ইনভেষ্ট কৰিলে লাভ হ'বনে নাই। কাৰণ সহজতে পোৱা পইচা কিন্তু কিবা এটা নহয় কিবা এটা ৰহস্য থাকে। সেই কথা আপোনালোকে যদি ভালকৰে বিশ্লেষণ কৰি নাচায়, এদিন কিন্তু সেইখিনি মানুহৰ নিচিনাকৈ আপুনিও মূৰে কপালে হাত দি থাকিব লাগিব। मैं जहाँ रहूं मैं कहीं भी हूँ, तेरी